নমস্কাৰ, কেকেছ ব্লগ সাপতগ্ৰাম। এতিয়া আলোচনা কৰিম অসম টেটৰ ৰেজাল্টক লৈ। ৰেজাল্ট যিহেতু দিছে, আপোনালোকে নিশ্চয় ৰেজাল্ট পাইছে, আৰু এই ফলাফল ঘোষণা হোৱাৰ পিছত বেছিভাগ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব পৰা নাই। পাছতকৈ ফেলৰ সংখ্যা বেছি। LP টেটত অৱতীৰ্ণ হৈছিল 1,44,065 গৰাকী পৰীক্ষাৰ্থী। তাৰে ভিতৰত উত্তীৰ্ণ হৈছে মাত্ৰ 23,394 গৰাকী, অৰ্থাৎ উত্তীৰ্ণৰ হাৰ হ'ল 16.24%। আনহাতে UP টেটৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 1,14,719 গৰাকী পৰীক্ষাৰ্থী। তাৰ ভিতৰত উত্তীৰ্ণ হৈছে 20,639 গৰাকী, আৰু উত্তীৰ্ণৰ হাৰ হ'ল 17.99%। গড় হিচাপত দুয়োটা টেট লগ কৰি 17% বুলি ধৰিব পাৰি। অৰ্থাৎ বাকী 83%ই উত্তীৰ্ণ হ'ব পৰা নাই, অনুত্তীৰ্ণ হৈছে, অৰ্থাৎ ফেল কৰিছে। বেছিভাগ ছাত্ৰ ছাত্ৰী কিয় ফেল কৰিলে এই বিষয়ে অলপ আলোচনা কৰিম। অৱশ্যে যোৱা বছৰতকৈ এই বছৰ উত্তীৰ্ণৰ হাৰ বেছি। তাৰ বাহিৰে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম। ইয়াৰ আগতে বহুদিন আগতে টেট পৰীক্ষা হৈ যোৱাৰ পিছত মই এটা ভিডিঅ' বনাইছিলোঁ যে অসম টেটৰ ৰেজাল্ট দিয়াৰ পিছতো পাছ কৰিম বুলি ভাবি থকা বহুতে পাছ নকৰিব পাৰে, কাৰণ এখন গাইডবুকক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছিল। সেই লৈ এতিয়াও বহুত পৰীক্ষাৰ্থীয়ে সন্দেহ প্ৰকাশ কৰিছে। বিশেষকৈ পেডাগগী বিষয়ত বহুতেই কম নম্বৰ পাইছে, আৰু সেই বিষয়টোত দেখিবলৈ পোৱা গৈছিল এখন গাইডবুকৰ পৰা প্ৰশ্নবিলাক তুলি দিয়া হৈছিল, আৰু তাতেই উত্তৰ কিছুমান ভুল আছিল। যদি সেইখনক অনুসৰণ কৰি উত্তৰ কি, এনচাৰ কি যদি বনাইছে, তেন্তে হয়তো ৰেজাল্টৰ বিসংগতি থাকিব পাৰে। অৱশ্যে আপোনালোকে ৰেজাল্ট চেক কৰিব পাৰিব। তাৰ বাবে অৱশ্যে 200 টকা খৰচ কৰিব লাগিব, আৰু যদি দুটা বিভাগতে চেক কৰিব বিচাৰে, LP আৰু UP, তেন্তে 400 টকা লাগিব। এই বিষয়ে 17 তাৰিখে এটা লিংক দিব, সেই লিংকৰ ওপৰত মই ভিডিঅ' বনাই আপোনালোকক জনাম বাৰু। তাৰ বাহিৰে যিসকলে নিজৰ ৰেজাল্ট উলিয়াব পৰা নাই, অৰ্থাৎ এপ্লিকেশ্যন নম্বৰ পাহৰি গৈছে নাইবা পাছৱাৰ্ড পাহৰি গৈছে, তেওঁলোকৰ বাবে বেলেগ এটা মই ভিডিঅ' বনাম, আজিয়ে বনাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো ভিডিঅ'টো এইখিনিয়েই। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।